নমস্কাৰ সকলোকে। সকলো নিশ্চয় ভালে আছে। আজি আৰু অলপ মনৰ অনুভৱ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি ভাল লাগে চাই থাকিব আৰু কমেণ্ট কৰিব। ৰাতিপুৱা শুই উঠাৰ পিছত আপোনাক যদি কোনোবাই এটা হাঁহি উপহাৰ দিছে তেন্তে আপুনি বহুত ভাগ্যৱান। আপুনি নোখোৱালৈ কোনোবা এজনে যদি আপোনালৈ ৰৈ আছে তেন্তে আপুনি বহুত ভাগ্যৱান। ক'ৰবাত গ'লে যদি কোনোবা এজনে আপোনাক বাৰে বাৰে ফোন কৰি খবৰ লৈ আছে তেন্তে আপুনি সঁচাকৈ ভাগ্যৱান। কিছুমান উৎসৱ পাৰ্বণত আপোনাক যদি কোনোবাই সৰুকৈ হ'লেও কিবা এটা উপহাৰ দিছে আপুনি বহুত ভাগ্যৱান। কেতিয়াবা আপোনাৰ মন বেয়া লাগিলে কোনোবা এজনৰ কান্ধত যদি আপুনি মূৰ থৈ কান্দিব পাৰে তেন্তে আপুনি বহুত ভাগ্যৱান। মাজে মাজে যদি কোনোবা আপোনজনে আপোনাক ফুৰিবলৈ যাবলৈ লগ ধৰে তেন্তে সঁচাকৈ আপুনি বহুত ভাগ্যৱান। হয়তো ইয়াৰে গোটেইকেইটা এজন মানুহৰ লগতে নিমিলিবও পাৰে, কিন্তু যদি এটলিষ্ট 3টা বা 2টা হ'লেও মিলে তেন্তে আপুনি সঁচাকৈ ভাগ্যৱান। আৰু এই ভাগ্যৰ মূল্য দিবলৈ আপোনালোকে শিকক, কাৰণ সকলোৰে জীৱনত এনেকুৱা ভাগ্যৰ আগমন নঘটে। হয়তো এনেকুৱা কিছুমান মানুহ আছে যাৰ লগত হয়তো ইয়াৰে এটাও নিমিলে। গতিকে যাৰ যাৰ লগত এইখিনি মিলিছে তেওঁলোকে তেওঁলোকৰ সম্পৰ্কবিলাকক মূল্য দিবলৈ শিকক আৰু সেই আপোনজনৰ বাবে জীয়াই থাকিবলৈ শিকক। ধন্যবাদ।